ইতিমধ্যে হয়তো তোমালোকৰ ক্লাছসমূহ আৰম্ভণি হৈছে আৰু তোমালোকে কিছু কিছু হয়তো কিতাপসমূহো ক্ৰয় কৰিলা। গতিকে আজি এই ভিডিঅ'টোত মই তোমালোকক গুৰুত্বপূৰ্ণ কেইখনমান কিতাপৰ কথা আৰু চিলেবাছ কেইখনৰ থুলমূলকৈ এটি আভাস দিবলৈ চেষ্টা কৰিম। প্ৰথমতে চোৱা যে গোলকীয় ৰাজনীতিৰ কথা, গ্ল'বেল পলিটিক্সৰ ক্ষেত্ৰত তোমালোকে ডক্টৰ দীপেন দাস ছাৰ আৰু ডক্টৰ দীপেন শইকীয়া ছাৰৰ এই কিতাপকেইখন তোমালোকে ল'ব পাৰা। ইয়াত কথাসমূহ সুন্দৰকৈ বৰ্ণনা কৰা আছে, তোমালোকৰ বুজিবলৈ সুবিধা হ'ব। ঠিক আছে, গতিকে আমি যদি ইয়াত তোমালোকে ইয়াৰ চিলেবাছখন যদি চোৱা গ্ল'বেল পলিটিক্সৰ, গতিকে আমি ইয়াত কোনখিনি কথানো পঢ়িম নহয় জানো, ইয়াত আমি কোনখিনি কথা পঢ়িম। প্ৰথমতে আছে চোৱা গ্ল'বেলাইজেশ্যন কনচেপশ্যন এণ্ড পাৰ্চপেক্টিভ। ঠিক আছে, যে গ্ল'বেলাইজেশ্যন কনচেপশ্যন এণ্ড পাৰ্চপেক্টিভৰ বিষয়ে আমি ইয়াত পঢ়িব লাগিব। গতিকে আমি তোমালোকে চোৱা প্ৰথমতে চোৱা ইয়াত দিছে যে আণ্ডাৰষ্টেণ্ডিং গ্ল'বেলাইজেশ্যন। আমি যে বিশ্বায়নৰ কথা কওঁ নহয়নে, তেতিয়া আমি তাক কি বুলি কওঁ, বিশ্বায়ন। তোমালোকে ইতিমধ্যে সেইটো যে এই ধাৰণাটো তোমালোকে ইতিমধ্যে জানি আহিছা যে বিশ্বায়ন কি হয়, ইতিমধ্যে তোমালোকে পঢ়ি আহিছা। আমি যদি বিশ্বায়নৰ কথা কওঁ, এতিয়া কি হৈছে যে বিশ্বায়নে আমাৰ সমগ্ৰ বিশ্বৰ দেশ আৰু জনগোষ্ঠীৰ মাজত ক্ৰমাৎ বৃদ্ধি পাই অহা যিটো অৰ্থনৈতিক, সামাজিক, প্ৰযুক্তিগত আৰু ৰাজনৈতিক আত্মনিৰ্ভৰশীলতাক বুজায়। গম পাইছানে, যে যিটো আমাৰ ডিপেণ্ডেণ্ট বঢ়াইছে এখন ৰাষ্ট্ৰৰ লগত আন এখন ৰাষ্ট্ৰৰ যিটো আত্মনিৰ্ভৰশীলতা, যিটো লাহে লাহে নিৰ্ভৰশীলতা বৃদ্ধি পাইছে, মূলতঃ ই তাক বুজায় যে এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ লগত সামগ্ৰী, সেৱা, পুঁজি, মানুহ, ধাৰণা আৰু সংস্কৃতিৰ সেই যিটো প্ৰবাহ, সেই প্ৰবাহটোৱে হৈছে কি বিশ্বায়ন। গম পাইছানে, বিশ্বায়নৰ ফলত কি হৈছে যে গোটেই বিশ্বখন আমি কি বুলি পাইছিলো যে এখন গোলকীয় গাঁৱত পৰিণত হৈছে, নহয়নে। যে পৰিবহন হওক, যোগাযোগ বা তথ্য প্ৰযুক্তিৰ উন্নতিৰ লগতে যে বাণিজ্য উদাৰীকৰণ নীতিৰ বাবে কি হৈছিলে, বিংশ শতিকাৰ মাজভাগৰ পৰা যে বিশ্বায়নৰ গতিটো কি হৈছিলে, অধিক বৃদ্ধি পাইছিলে। বুজি পাইছা, যে যোগাযোগৰ ক্ষেত্ৰত হওক, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত হওক আৰু বাণিজ্যৰ ক্ষেত্ৰত হওক কিছুমান উদাৰীকৰণ নীতি তেওঁলোকে গ্ৰহণ কৰি যে বিংশ শতিকাৰ পৰা কি হৈছিলে, লাহে লাহে যিটো এই বিশ্বায়নৰ যিটো ধাৰণা, সেই ধাৰণাটো লাহে লাহে বৃদ্ধি পাইছিলে। আৰু যদি ইয়াৰ আমি প্ৰধান মূল দৃষ্টিভংগীসমূহৰ কথা কওঁ, তেতিয়াহ'লে আমি প্ৰথম কি ক'ব পাৰোঁ, যে নব্য উদাৰতাবাদী দৃষ্টিভংগীৰ কথা ক'ব পাৰোঁ, যিটোৱে কি কৈছিলে যে বিশ্বায়নক অৰ্থনৈতিক বৃদ্ধি, দক্ষতা, উদ্ভাৱন আৰু উচ্চ জীৱন ধাৰণৰ মানদণ্ডক প্ৰসাৰিত কৰা এটা ইতিবাচক শক্তি হিচাপে তেওঁলোকে মানি লৈছে। গতিকে সেই পাৰ্চপেক্টিভসমূহৰ ভিতৰত প্ৰথমটো আমি যদি কওঁ, তেতিয়া প্ৰথমটো কি হ'ব, যে নব্য উদাৰতাবাদী দৃষ্টিভংগী। তেওঁলোকে বিশ্বায়নে কি কৰিছে, অৰ্থনৈতিক ক্ষেত্ৰত বৃদ্ধি কৰিছে, দক্ষতা, উদ্ভাৱন বা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰিছে, সেই কথাখিনি তেওঁলোকে যে সমৰ্থন কৰিছে। আৰু যুক্তি আগবঢ়াইছে যে মুক্ত বাণিজ্য আৰু মুক্ত বজাৰ পাৰস্পৰিকভাৱে উপকাৰী বুলি কৈছে তেওঁলোকে। যিটো তেওঁলোকে মুক্ত বাণিজ্য বা মুক্ত বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰিছে, সেয়া যথেষ্ট পৰিমাণে উপকাৰী কৰিছে আৰু লগতে দেশসমূহক ই যথেষ্ট পৰিমাণে সহায় কৰিছে বুলিহে উল্লেখ কৰিছে। তাৰ পাছৰ যদি যিটো আমি পাৰ্চপেক্টিভৰ কথা কওঁ, সেইটো আছিলে কি, সেইটো হৈছে সমালোচনামূলক। ঠিক আছে, তাৰ দ্বিতীয়টো হৈছে কি, সমালোচনামূলক দৃষ্টিভংগী। তেওঁলোকৰ মতে তেওঁলোকে কি কৈছে, যে গ্ল'বেলাইজেশ্যনৰ ফলস্বৰূপে, বিশ্বায়নৰ ফলস্বৰূপে দেশসমূহৰ মাজত কি হৈছে বুলি কৈছে, বৈষম্যৰ যথেষ্ট পৰিমাণে সৃষ্টি হৈছে। দেশসমূহৰ মাজত এখন ধনী দেশ, কিছুমান দেশ ধনী হৈ গৈছে, কিছুমান অতি দুখীয়া হৈছে। গতিকে সেই বৈষম্যতাৰ কথা তেওঁলোকে ইয়াত উল্লেখ কৰিছে। আৰু লগতে তেওঁলোকে কৈছে যে উন্নয়নশীল দেশসমূহে এটি নতুন অৱধাৰণা হাতত লৈছে। নতুন অৱধাৰণাটো হৈছে কি, নব্য উপনিৱেশিকতাবাদ। ঠিক আছে, এই টাৰ্মটো তোমালোকে ইতিমধ্যে হয়তো পাই আহিছা, নব্য উপনিৱেশবাদ। নব্য উপনিৱেশবাদ বুলি ক'লে কি হ'ল, যে পূৰ্বতে আমাক যেতিয়া আমি উপনিৱেশ আছিলে, তেতিয়া কি হৈছিলে, তেওঁলোকে আমাক ডাইৰেক্টকে শোষণ কৰিছিলে, নহয়নে। এতিয়া তেওঁলোকে এই যিটো নব্য উপনিৱেশবাদ ধাৰণা হৈছে, এই ধাৰণা অনুসৰি তেওঁলোকে আমাক ডাইৰেক্টলি নহয়, গম পাইছানে, ইনডাইৰেক্টলি আমাক শোষণ কৰিছে। বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ জৰিয়তে তেওঁলোকে কি কৰিছে, আমাক লাহে লাহে শোষণ কৰা আৰম্ভ কৰিছে। গতিকে সেই সমালোচনাত্মক যিটো দৃষ্টিভংগী, তেওঁলোকে সেই কথাষাৰ কৈছে যে উন্নয়নশীল দেশবোৰক, উন্নত দেশসমূহে নব্য উপনিৱেশবাদৰ জৰিয়তে তেওঁলোকে কি কৰিছে, যে শোষণ আৰম্ভ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু লগতে তেওঁলোকে মুক্ত বজাৰ, গ্ল'বেল চাউথৰ বাবে সুবিধাজনক নহয় বুলি কৈছে। যে গ্ল'বেল চাউথ, তোমালোকে এইটো হয়তো শুনি থাকা এই ৱৰ্ডটো, গ্ল'বেল চাউথ। গ্ল'বেল চাউথ বুলি ক'লে এছিয়া, আফ্ৰিকা বা কম্বোডিয়া, সেই দেশসমূহ গ্ল'বেল চাউথত আহিব। যে তাত কি কৰিছে, যে পশ্চিমীয়া দেশসমূহে যথেষ্ট পৰিমাণে শোষণ কৰিছে। পশ্চিমীয়া দেশসমূহে কি কৰিছে, যে আমাৰ যিখিনি গ্ল'বেল চাউথৰ দেশ পৰে, সেই দেশসমূহক শোষণ কৰিছে বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছে।
এনেকৈ তোমালোকে সেই যেতিয়া আণ্ডাৰষ্টেণ্ডিং গ্ল'বেলাইজেশ্যন এণ্ড ইটছ অল্টাৰনেটিভ পাৰ্চপেক্টিভ বুলি কওঁ, সেই কথাখিনি তোমালোকে তাত পঢ়িব লাগিব। তাৰপিছত আৰু এটা দৃষ্টিভংগী আছে 3 নম্বৰতে, আমি যদি কওঁ ৰূপান্তৰবাদী দৃষ্টিভংগী আছে। তেওঁলোকে বিশ্বায়নক ইতিবাচক দিশতো চাইছে আৰু নেতিবাচক দিশো তেওঁলোকে চাইছে। গতিকে ইয়াত আমি দুইটা ভাল বেয়া পঢ়িবলৈ পাম। আৰু 4 নম্বৰতে যদি আমি আৰু এটা কৰোঁ, সেইটো হৈছে বিশ্বায়ন বিৰোধী দৃষ্টিভংগী এটা আছে, যিটোৱে কৈছে যে বিশ্বায়ন এখন দেশৰ অৰ্থনীতি, সমাজ আৰু পৰিৱেশৰ পৰা যথেষ্ট পৰিমাণে ক্ষতিকাৰক বুলি কৈছে। ই এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। এনে বিভিন্ন ধৰণৰ তোমালোকে মতবাদ ইয়াত পঢ়িবলৈ পাবা। তাৰ যদি আমি পিছত চাওঁ, পিছৰ টপিকটো চোৱা তোমালোকে পলিটিকেল ডিবেটছ অন ছভৰেণ্টি এণ্ড টেৰিটৰিয়েলিটি। ঠিক আছে, যে সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ ওপৰত যিটো বিতৰ্ক আছে। এতিয়া তোমালোকে ইতিমধ্যেই পাইছা যে ছভৰেণ্টি অৰ্থাৎ সাৰ্বভৌমত্বৰ ধাৰণা কি, যে সাৰ্বভৌমত্বই কোনো ভূখণ্ডৰ ভিতৰত সৰ্বোচ্চ কৰ্তৃত্ব আৰু ক্ষমতাক বুজায়। ই কোনো ভৌগোলিক অঞ্চল হওক বা শাসন আৰু ভূখণ্ডৰ ওপৰত যিটো স্বায়ত্তশাসিত নিয়ন্ত্ৰণৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ সৈতে কি জড়িত, যে আমাৰ ছভৰেণ্টিৰ যিটো ধাৰণা সেইটো জড়িত হৈ আছে। এতিয়া আমি যদি পৰম্পৰাগতভাৱে কওঁ যে সাৰ্বভৌম ৰাষ্ট্ৰখন জাতি ৰাষ্ট্ৰৰ লগত বান্ধ খাই আছে। ৰাষ্ট্ৰসমূহৰ নিজৰ ভূখণ্ডৰ সীমাৰ ভিতৰত কি থাকে, আমাৰ ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত ভাৰতবৰ্ষৰ সম্পূৰ্ণ ক্ষমতা আৰু কৰ্তৃত্ব আছে। আমি কাৰো তলতীয়া নহয়, হয় নে নহয়? গতিকে সাৰ্বভৌমত্বৰ যিটো ধাৰণা আছে সেইটো হৈছে তেনেকুৱা। কিন্তু বৰ্তমান সময়ত কি হৈছে বুলি কৈছে শুনা, যে বিশ্বায়নৰ ফলস্বৰূপে কি হৈছে, এই ৰাষ্ট্ৰসমূহে যিটো ছভৰেণ্টি, ৰাষ্ট্ৰসমূহৰ যিটো সাৰ্বভৌমত্ব, সেই সাৰ্বভৌমত্ব লাহে লাহে কি হৈছে, বাধা আহি পৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ তেওঁলোকে বিশ্বায়নৰ ফলস্বৰূপে আন দেশসমূহে এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক, ৰাজনৈতিক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে হস্তক্ষেপ আৰম্ভ কৰিছে। বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা, ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা, গম পাইছে, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, এইবিলাকে বিভিন্ন ৰীতি নীতি তেওঁলোকে কিছুমান নীতিৰ সৃষ্টি কৰি, নিয়মাৱলীৰ সৃষ্টি কৰি তেওঁলোকে কি কৰিছে, লাহে লাহে আমাক সেই এখন ৰাষ্ট্ৰৰ যিটো সাৰ্বভৌমত্ব তাৰ ওপৰত তেওঁলোকে লাহে লাহে যে হস্তক্ষেপ কৰা আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে আমি যদি কওঁ MNC বিলাক, যে MNC, NGO বা চিভিল ছ'চাইটি, সেই গোটসমূহেও কি হৈছে, বিভিন্ন ধৰণে এখন ৰাষ্ট্ৰৰ কাম কাজসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে লাহে লাহে যে তেওঁলোকে তাত প্ৰভাৱ পেলোৱা আৰম্ভ কৰিছে এখন ৰাষ্ট্ৰৰ ভিতৰত। গতিকে সেইফালৰ পৰা আমি যদি চাবলৈ যাওঁ, কি হৈছে, যে এখন ৰাষ্ট্ৰৰ যিটো নিজস্ব সাৰ্বভৌমত্বৰ ওপৰত লাহে লাহে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ঠিক আছে, তাৰপিছত ঠিক সেইদৰে আমি যদি কওঁ টেৰিটৰিয়েলিটি, যে ভূখণ্ডৰ কথা কওঁ, যে বিশ্বায়নে কি কৈছে, সীমান্ত আৰু ভূখণ্ডক অপ্ৰাসংগিক কৰি তুলিব পৰা নাই। ৰাজ্যসমূহৰ মাজত এতিয়াও ভূমি বিবাদৰ প্ৰচুৰতা আছে। গতিকে বিশ্বায়নৰ ফলস্বৰূপে যিটো সীমা বিবাদ, সেইটো যদিও ৰাষ্ট্ৰসমূহ একেলগে হৈছে, সেইসমূহ এতিয়াও তেওঁলোকে কি কৰিব পৰা নাই, যে চল্ভ কৰিব পৰা নাই, হয়নে? গতিকে সীমান্ত নিয়ন্ত্ৰণ কঠোৰ হোৱাৰ পিছতো দেশসমূহৰ মাজত বিশাল বৈষম্যই অবৈধ অনুপ্ৰৱেশক ইন্ধন যোগাইছে, হয় নে নহয়? যে বিভিন্ন ধৰণৰ দেশৰ পৰা মানুহে, এখন দেশৰ পৰা এখন দেশলৈ মানুহে বিভিন্ন ধৰণে তেওঁলোকে কি কৰিছে, অনুপ্ৰৱেশ কৰিছে। গতিকে এই তেনেকুৱা ধৰণৰ আমি ডিবেটসমূহ ইয়াত ছভৰেণ্টি এণ্ড টেৰিটৰিয়েলিটিত তোমালোকে পঢ়িব লাগিব। তাৰপিছত আছে গ্ল'বেল ইকনমি, ইটছ ছিগনিফিকেন্স এণ্ড এংকৰ্ছ অফ গ্ল'বেল পলিটিকেল ইকনমি, IMF। তোমালোকে ইয়াত যে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ লগত তাৰ সেই ছিগনিফিকেন্সখিনি বা আমাৰ গ্ল'বেল পলিটিকেল ইকনমিটো কেনেকুৱা হয় তাৰ বিষয়ে তোমালোকে পাবা। আৰু লগতে ইতিমধ্যে এইখিনি তোমালোকে পঢ়িছা, ৱৰ্ল্ড বেংক হওক, ঠিক আছে, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হওক বা TNCs হওক, এইবোৰ তোমালোকে ইতিমধ্যে পাই আহিছা, বুজি পাবা। বা কালচাৰেল এণ্ড টেকনলজিকেল ডাইমেনশ্যন কিছুমান আছে, গ্ল'বেল ৰেজিষ্টেঞ্চ আছে, গ্ল'বেল ছ'চিয়েল মুভমেণ্ট। গতিকে সেই গ্ল'বেল ছ'চিয়েল মুভমেণ্টসমূহৰ ভিতৰত যদি আমি ক'ব যাওঁ, যে গোলকীকৰণ বিৰোধী আন্দোলন, হয়নে, যে এই আন্দোলন কিহৰ কাৰণে হৈছিলে, ধৰা গোলকীয়কৰণ বিৰোধী আন্দোলন, যে এখন ৰাষ্ট্ৰৰ স্বকীয়তা ৰক্ষা কৰা, হয়নে? গতিকে বিভিন্ন কাৰণত কি হৈছিলে, এনেকুৱা ধৰণৰ গোলকীকৰণ বিৰোধী কিছুমান আন্দোলনৰ সৃষ্টি হৈছে। বিশেষকৈ বিংশ শতিকাৰ শেষৰ ফালে শ্ৰমিকৰ অধিকাৰ, পৰিৱেশৰ বহন ক্ষমতা, আমি যি কওঁ সাংস্কৃতিক বৈচিত্ৰতা আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বায়নৰ কি হৈছিলে, কিছুমান নেতিবাচক প্ৰভাৱ পৰা আৰম্ভ হৈছিলে। গতিকে তাৰ ফলস্বৰূপে কি হৈছিলে, 1999 চনৰ পিছত বিশ্ব বাণিজ্য সংস্থা গঠন হোৱাৰ পিছত যে মুক্ত বাণিজ্য চুক্তি হওক, বহুজাতিক নিগমৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ত বিভিন্ন ধৰণৰ কি হৈছিলে, অভিযান চলিছিল। ঠিক সেইদৰে পৰিৱেশ আন্দোলনসমূহৰ কথা আমি ক'ব পাৰোঁ, যে গ্ৰীণ পিচ, পৃথিৱীৰ বন্ধু, সেই তেওঁলোকে কেনেধৰণে প্ৰতিবাদ জনাইছিলে। মানৱ অধিকাৰৰ আন্দোলনৰ কথা ক'ব পাৰোঁ, যে বিশ্বত মানুহৰ অধিকাৰ কেনেধৰণে
সুৰক্ষাৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছিলে, সামাজিক ন্যায়, সমতাৰ বাবে কৰা অভিযান, বৈষম্য, গতিকে সেইসমূহক কেনেধৰণে প্ৰত্যাহ্বান জনাইছিল। উদাহৰণস্বৰূপে আমি এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ কথা ক'ব পাৰোঁ, হিউমেন ৰাইটছ ৱাচ, সেইবোৰৰ বিষয়ে তোমালোকে তাত পঢ়িবলৈ পাবা। আৰু লগতে ইয়াত শ্ৰমিক আন্দোলন পাবা, খিলঞ্জীয়া অধিকাৰ আন্দোলন, এইসমূহ বিষয় ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত ইক'লজিকেল ইছ্যুছত চোৱা যে হিষ্টৰিকেল অভাৰভিউ অফ ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্টেল এগ্ৰিমেণ্ট, ক্লাইমেট চেঞ্জৰ ওপৰত আমাৰ গ্ল'বেল কমন ডিবেটছ আছে, নিউক্লিয়াৰ ৱেপেন্সৰ ওপৰত আছে। ঠিক সেইদৰে আমি যদি কওঁ চোৱা যে ইণ্টাৰনেশ্যনেল টেৰৰিজিম, নন ষ্টেট এক্টৰ্ছ আৰু ষ্টেট টেৰৰিজিম। এতিয়া চোৱা যে যিবোৰ ৰাষ্ট্ৰীয় কৰ্তা আৰু অনাৰাষ্ট্ৰীয় কৰ্তা, হয়নে? গতিকে সেই অনাৰাষ্ট্ৰীয় কৰ্তাসমূহে সন্ত্ৰাসবাদীসকলে তেওঁলোকে বিভিন্ন ধৰণৰ হিংসাত্মক পন্থা গ্ৰহণ কৰে, যিবোৰ গোট বা ব্যক্তিৰ দ্বাৰা সংঘটিত হয়। যিকোনো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰৰ সৈতে জড়িত বা প্ৰতিনিধিত্ব তেওঁলোকে নকৰে, কোনো ব্যক্তিৰ দ্বাৰা এইবোৰ সংঘটিত হয়। গতিকে উদাহৰণস্বৰূপে আমি যে আল কায়দা, হিজবুল্লাহ, হামাছ, তালিবানৰ দৰে তেওঁলোকে সেই গোটসমূহৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। আৰু আহিলে যে ষ্টেট টেৰৰিজিম বুলি ক'লে যে চৰকাৰখনে তেওঁলোকে নিজৰ পাৱাৰত বা ক্ষমতাত থাকিবৰ বাবে বিভিন্ন ধৰণৰ নাগৰিক বিৰোধী কিছুমান কাৰ্য তেওঁলোকে সম্পাদন কৰে, বা বিভিন্ন শক্তিৰে তেওঁলোকে বিৰোধীক যে তেওঁলোকৰ বিপক্ষে মাত মতাসকলক দমন কৰিব বিচাৰে, সেই তেনেকুৱা ধৰণৰ বিষয়সমূহ ইয়াত তোমালোকে পঢ়িবলৈ পাবা। ঠিক আছে। আৰু ইয়াত তোমালোকে এই দুটাৰ মাজত পাৰ্থক্য কি সেই বিষয়ত সুন্দৰকৈ উল্লেখ হৈছে যে নন ষ্টেট এক্টৰ আৰু ষ্টেট টেৰৰিজিমৰ মাজত পাৰ্থক্য কি, এইসমূহ তোমালোকে ইয়াত পঢ়িব লাগিব। তাৰপিছত চোৱা ভাৰতবৰ্ষৰ লোকনীতি আৰু প্ৰশাসনৰ বাবে তোমালোকে এইখন চোৱা ডক্টৰ কৃপেশ চন্দ্ৰ পাল ছাৰ, ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা ছাৰ, তেওঁলোকৰ এই কিতাপখন তোমালোকে ল'ব পাৰা। তাৰপিছত চোৱা গতিকে ইয়াত তোমালোকে ডেফিনেশ্যন এণ্ড কেৰেক্টাৰিষ্টিক অফ মডেল, যদি এইখিনিৰ ওপৰত তোমালোকক ডিটেইলছ ভিডিঅ' লাগে তোমালোকে জনাবা, মই যিমান পাৰোঁ ইয়াৰ ওপৰত ভিডিঅ' তোমালোকক টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তাৰপিছত আহিছে তুলনামূলক প্ৰেক্ষাপটত ৰাজনৈতিক প্ৰক্ৰিয়া আৰু অনুষ্ঠানসমূহ, পলিটিকেল প্ৰচেছ এণ্ড ইনষ্টিটিউশ্যন ইন কম্পেৰেটিভ পাৰ্চপেক্টিভ। ইয়াত তোমালোকে ডক্টৰ দীপেন দাস ছাৰ আৰু ডক্টৰ অচ্যুত কুমাৰ দাস ছাৰৰ যে এই কিতাপখন তোমালোকে ল'ব পাৰা। ঠিক আছে। গতিকে ইয়াতো তোমালোকে চোৱা ইয়াতো চোৱা তোমালোকে পলিটিকেল কালচাৰ, মিনিং, ৰুল অফ চিনিং ইন কম্পেৰেটিভ পলিটিকেল এনালাইচিছ, নিউ ইনষ্টিটিউচনেলিজিম, মিনিং এণ্ড নেচাৰ। ঠিক আছে। ইলেকশ্যন চিষ্টেমৰ বিষয়ে পাবা। এইবোৰ ইতিমধ্যে তোমালোকে হয়তো পাইছিলা, ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম, প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন, এইখিনি তোমালোকে ইতিমধ্যে পাই আহিছা ফাৰ্ষ্ট টাইমত হয়তো। গতিকে তোমালোকে নেশ্যন ষ্টেট ডিবেট, আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট অফ নেশ্যন, গতিকে তোমালোকে জনাবা যদি এই টপিকসমূহৰ ওপৰত তোমালোকক ডিটেইলছ ভিডিঅ' লাগে, মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।